হেৰা মই চহৰলৈ যাওঁ। কিবা কামত যায় নেকি? আমাৰ ট্ৰেক্টৰখনৰ দুটামান পাৰ্টছ কিনিব লাগে, মই চহৰৰ পৰা আহোঁগৈ। অহা সময়ত যে মোৰ কাৰণে কিবা এটা লৈ আহিব আকৌ। বুঢ়ী, কি লাগে তোমাক? বুঢ়ী হলি বুলিয়ে একো ল'ব নোৱাৰো নেকি? অহা সময়ত মোৰ কাৰণে চাদৰ মেখেলা এযোৰ লৈ আহিব। ঠিক আছে দিয়া, মই লৈ আহিম। পালোহি যেন তেনকে। ইয়াত কুমলিকা ট্ৰেক্টৰৰ ছাৰ্ভিচ চেণ্টাৰটো ক'ত আছে বা? কাৰোবাক সুধিব লাগিব। মানুহ এজন আছে, এওঁকে সুধি চাওঁচোন ক'ত আছে বা ছাৰ্ভিচ চেণ্টাৰটো। দাদা শুনকচোন, এই কুমলিকা ট্ৰেক্টৰৰ ছাৰ্ভিচ চেণ্টাৰটো ক'ত আছে বাৰু? কুমলিকা ট্ৰেক্টৰৰ ছাৰ্ভিচ চেণ্টাৰ এই যে আগপিনে আছে যে বিল্ডিংটো, ৰঙা কালাৰৰ বিল্ডিংটো, তাতে আছে। দাদা ধন্যবাদ দেই। কুমলিকা ছাৰ্ভিচ চেণ্টাৰ 5 নম্বৰ মহলাত আছে। অলপমান টাইম ইয়াতে ৰখি যাওঁ। আৰে কি আচৰিত, ল'ৰাটো দেখোন দৰ্জাখনৰ পিছফালে সোমাই গ'ল। আৰে কি আচৰিত মেচিন দেখোন, সেই সৰু ল'ৰাটো সোমাই গ'ল, আকৌ ডেকা হৈ দেখোন ওলাই আহিলে। মানে এই মেচিনটোৰ ভিতৰত যোনো সোমাই তাৰ বয়স বাঢ়ি যায়। ঐ ভণ্টি, ঐ শুনাচোন। খুৰা মাতিছিলে নেকি? ভণ্টি, সেই মেচিনটোৰ ভিতৰত নাযাবা। ধেৎ পাগল, চুপ থাক। মই সেই ছোৱালীজনীকতো মানা কৰিছিলোঁ সেই মেচিনটোৰ ভিতৰত সোমাবৰ কাৰণে, এতিয়া গম পালে। এইবাৰ আকৌ এই বুঢ়াটো গৈছে মৰিবৰ কাৰণে। যাওক দে, বুঢ়াটো যাওক, তাৰনো দিননো কেইটা আছে। বেয়া অদ্ভুত মেচিন দেখোন, পোৱালীবিলাকতো সোমালে ডেকা হৈ ওলায়েই, যি গম পাইছোঁ বুঢ়াবিলাকো সোমালে ডেকা হৈয়ে ওলায়। এনেকুৱা বুলি গম পোৱা হ'লে মোৰ মানুহজনীকো লৈ আনিলোহেঁতেন।